প্ৰদীপ শীল শ্বেৰপাংগুৰিত এটা মটৰচাইকেল মেকানিক আছিলে। এই প্ৰদীপ শীলক যোৱা 27 ছেপ্টেম্বৰ 2019 কিডনেপ কৰা হ'ল। এই কিডনেপ কৰাৰ পিছত আমি বহু গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিলোঁ। BTADত প্ৰত্যেকটা সাব ডিভিজন ৱাইজ আমি ধৰ্ণা দিলোঁ, আমি মেমৰেণ্ডাম দিলোঁ, BTAD বন্ধ ঘোষণা কৰিলোঁ। কিন্তু এই প্ৰদীপ শীলৰ আজি প্ৰতি তেওঁৰ কোনো খবৰ নাই। এই প্ৰদীপ শীলৰ অপহৰণ কৰাৰ দিনৰ পিছত এই কেঁচুৱাজন আজি আপোনালোকে হৃদয় বিদাৰক ঘটনা আপোনালোকে চাব পাৰে। এই কেঁচুৱাজন মাত্ৰ 8 দিন না 10 দিনৰ এটা কেঁচুৱা আছিলে। আজি যাই 1 বছৰ হ'বলৈ ধৰিলে। কিন্তু আমাৰ পৰিৱৰ্তনৰ শ্লোগান দি অহা বিজেপি চৰকাৰখনে চকু মুদা কুলিৰ ভাও ধৰিলে আৰু কোনো ধৰণৰ তাক হত্যা কৰা হৈছে বা কিডনেপ কৰা হৈছে বা ডেড বডি আছে, কোনো ধৰণৰ সংসূত্ৰ তেওঁলোকে চৰকাৰে দিব পৰা নাই। আমি সেইকাৰণে আজি দাবী জনাইছোঁ যে পৰিৱৰ্তনৰ শ্লোগান দি অহা আৰু হিন্দু বাঙালীৰ দৰদী বুলি কোৱা আমাৰ বিজেপি চৰকাৰখনে তেওঁলোকৰ যে পৰিৱৰ্তন তেওঁলোকে সঁচাকৈ বিচাৰে বা তেওঁলোকে যে মানে এই হোম মিনিষ্ট্ৰীৰ দায়িত্বত থকা আমাৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা আমাৰ মুখ্যমন্ত্ৰীজন তেওঁক আমি দাবী জনাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে আমাৰ এই প্ৰদীপ শীল আজি 1 বছৰ হ'বলৈ ধৰিলে তেওঁ হত্যা কৰা হৈছে না কি কৰা হৈছে তাৰ আমাক অতি সোনকালে তাৰ প্ৰমাণ দিব লাগে আৰু প্ৰদীপ শীলক ঘূৰাই আনিব লাগে। নহ'লে যদি তাক মাৰা হৈছে, তাক হত্যা কৰা হৈছে, তাৰো প্ৰমাণ ফেমিলিক দিব লাগে। কাৰণ আজি এজন মাত্ৰ প্ৰদীপ শীল, যি প্ৰদীপ শীলে 4-5জনৰ ফেমিলি এজনে চলাই আছিল। আজিলৈকে এই প্ৰদীপ শীলক যিহেতু আমাৰ চৰকাৰে আনিব পৰা নাই, সেইকাৰণে আমি চৰকাৰক আমি ধিক্কাৰ দিছোঁ আজিৰ দিনত। বা তেওঁৰ ঘৰৰ ফেমিলি মানুহ এজনক চাকৰিৰ ব্যৱস্থা কৰিব লাগে। লগতে আমি ক'ব বিচাৰিছোঁ যে আজি অসমত আমাৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা আমাৰ মুখ্যমন্ত্ৰীজন আৰু তেওঁৰ নেতৃত্বত থকা মানে আমাৰ এজন মন্ত্ৰী আছে বৰাকৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া। তেওঁ বৰাকৰ মন্ত্ৰী বুলি আমি দাবী কৰোঁ, অসমৰ মন্ত্ৰী তেওঁ নহয়। কাৰণ অসমৰ বিভিন্ন সমস্যা ইয়াতে আমি সদৰ নিমন্ত্ৰণ জনাইছিলোঁ, আপোনালোক উপস্থিত হৈছে, তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে আজি বহুদিন পিছত আকৌ BTADত আকৌ হত্যা হিংসাৰ দানাবল আৰম্ভ হৈছে। BTAD বহুত প্ৰতীক্ষাৰ পিছত আমাৰ এই BTADত শান্তিৰ এটা পৰিৱেশ ঘূৰি আহিছিল। কিন্তু আমি কিছুদিন আগত চাইছোঁ গোসাইগাঁৱৰ পৰা যোৱা 7 তাৰিখে কিডনেপ কৰি আনোৱাৰ হোসেন খান বুলি এজন গাড়ী চালকক হত্যা কৰা হৈছিল, মুক্তিপণ দাবী কৰা হৈছিলে। তাৰপিছত সেই মানুহজনক হত্যা কৰা হৈছে। সেই ঘটনাক আমি আমছু আৰু ABMCৰ লগত আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি বিহাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমছু ABMC লোৱা যিকোনো গণতান্ত্ৰিক কাৰ্যসূচীক আমি BTC বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে পূৰ্ণ সমৰ্থন জনাম বুলি আমি আজি সংবাদমেল যোগে আপোনালোকক ঘোষণা কৰিলোঁ। কাৰণ আমি BTADত শান্তি বিচাৰোঁ। আমি BTADত শান্তিত বসবাস কৰি আমি বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ববোধ সম্পৰ্ক ৰাখি আমি ইয়াতে চলিব বিচাৰোঁ। ইয়াতে হত্যা হিংসাৰ কোনো ঠাই নাই আৰু হত্যা হিংসাকাৰীসকলক কঠোৰ হাতে দমন কৰাৰ কাৰণে আমি প্ৰশাসনক দাবী জনাইছোঁ। চলি আছে আমাৰ BTAD। আমাৰ যেন BTADত আজি এই বান তথা এই হত্যা হিংসাৰ যে আজি আৰম্ভ হৈছে, আজি যে আমাৰ BTADত আমি গাৰ্জেন নোহোৱা হৈছোঁ, সেইকাৰণে আমি দাবী জনাইছোঁ আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়া তেওঁ এজন ভাল প্ৰশাসক বুলি তেওঁ ক'ব বিচাৰে। তেওঁক আমি দাবী জনাইছোঁ যে আপোনালোকে অতি সোনকালে আমাৰ এই প্ৰদীপ শীলক য'ত আছে তাৰ পৰা মুকলি কৰি আনিব লাগে আৰু এইটো ফেমিলিক ন্যায় দিব লাগে। আজি বিজেপিৰ আমাৰ কুম্ভকৰ্ণৰ নিদ্ৰাত থকা আমাৰ মন্ত্ৰী এজন আছে, বৰাকৰ মন্ত্ৰী, অসমৰ মন্ত্ৰী তেওঁ নহয়, তেওঁ বৰাকৰ মন্ত্ৰী আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া। আজি তেওঁ আমাৰ বিজেপিৰ কোনোবা মানুহ তেওঁৰ ঘৰত গৈছিলেনে, খবৰ লৈছেনে, তেওঁলোকৰ আহৰি পাইছেনে খবৰ লোৱা নাই। সেইকাৰণে কৈছোঁ যে এই চৰকাৰখন আমাক এনে
হিন্দু বাঙালী দৰদী বুলি কৈ একমাত্ৰ ভোটৰ ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকে আহিছে। আৰু যদি সেইটো নহয়, তেওঁলোকে আজি আমি এসপ্তাহ সময় আমি তেওঁলোকক দিছোঁ, এসপ্তাহৰ ভিতৰত এই প্ৰদীপ শীলক মুকলাই অনাৰ কাৰণে সম্পূৰ্ণ দায়িত্ব চৰকাৰে লওক, অন্যথা তেওঁলোকে চাৰেণ্ডাৰ কৰক যে আমি নোৱাৰোঁ আৰু আমি অসমৰ প্ৰশাসন চলাওঁতে আমি ব্যৰ্থ হৈছোঁ, এই কথাখিনি তেওঁলোকে মানি লওক। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আজিৰ দিনলৈকে এই বিটিৰিত বহুতো হত্যা হিংসা হৈছে। আজি সঞ্জিত মণ্ডল বিষ্ণুপুৰৰ এটা ক্লাছ 9ৰ ষ্টুডেণ্ট, তাক হত্যা কৰা হৈছে, কিন্তু আজিলৈকে ডেড বডি আমি নাপালোঁ। এনেকৈ বহু মানুহ আজিৰ দিনত হত্যা কৰা হৈছে, তাৰ সংসূত্ৰ নাই। সেইকাৰণে আজি আমি ক'ব বিচাৰিছোঁ, যিসকলক হত্যা কৰা হৈছে সংসূত্ৰ নাই, তেওঁলোকক এককালীন এছগ্ৰেচিয়া দিব লাগে। আৰু বিশেষকৈ প্ৰদীপ শীল এই কেঁচুৱা টোপোলাত লৈ মাজনী ঘূৰি আছে ইয়াতে, আজি লকডাউনৰ মাজত কেঁচুৱালৈ ওলাব নোৱাৰে, আমি আইন ভংগ কৰিছোঁ, উপায় নাই। আজি তেওঁলোকে ভাত নাই, খোৱা নাই, ঘৰত এটা কান্দা ৰোল পৰিছে। চাব লাগে, চকু খুলি চৰকাৰখনে চাব লাগে যে আজিৰ দিনত কি অৱস্থাত প্ৰদীপ শীলৰ ফেমিলি আছে। যদি সেই প্ৰদীপ শীলৰ ফেমিলি আপোনালোকৰ ঘৰৰ কাৰোবাৰ বৰমূৰীয়া কাৰোবাৰ ঘৰৰ হ'লেহেঁতেন, তেতিয়া নিশ্চয় আপোনালোকে চুপচাপ নাথাকিলেহেঁতেন। সেইকাৰণে আমি আহ্বান জনাইছোঁ, প্ৰদীপ শীলক তেওঁ মৃত হওক বা জীৱিত হওক, তেওঁ উদ্ধাৰ কৰিব লাগে।